Hello students, welcome to MS Learning. आज मैं आरंभ करिम क्लास 10 गणित सब्जेक्ट टूर चैप्टर नंबर 10 वित्त चैप्टर और ये वित्त चैप्टर टूर 10.2 एक्सरसाइज 10.2 एक्सरसाइजर एटू पेजत छुआ क्वेश्चन नंबर हल 11 नंबर यार आगर जिबिलाक आसिल एबिलाक मैं आगर भिडिओत अपलोड करि दिसु गतिके लागिले तुमालोके चाइ लबा आज मैं आलोचना करिम क्वेश्चन नंबर 11 ठीक আছে प्रमाण करा जे एटा বৃত্তক স্পর্শ করা সামান্তরিকটাৰ রম্বাস তাৰ মানে কি কৈছে এটা বৃত্তক স্পর্শ করা যেটো সামান্তরিক থাকিব সামান্তরিকটো এটা কি বুলি কৈছে রম্বাস বুলি কোৱা হৈছে গতিকে আমি কবলৈ গলে সামান্তরিক মানে কি সামান্তরিক আমি কি বুজো সামান্তরিক বুজো যে যদি এনেকুৱা এটা চতুৰ্ভুজ যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল আৰু বিপৰীত কোণবিলাক কি সমান আৰু ইয়াৰ যে কৰ্ণ থাকে কৰ্ণ দুডাল কি হয় পৰস্পৰ লম্ব সমদ্বিখণ্ডিত ঠিক আছে এটো আছিল সামান্তৰিকৰ ধৰ্ম কিন্তু আমাক বনাব দিছে ৰম্বাস ৰম্বাসটো সেম ধৰ্ম কিন্তু ইয়াৰ বিপৰীত বাহুবিলাক বা বাকি সকলোবিলাক যি বাহু আছে চাৰিটা বাহু তাৰমানে সমান বৰ্গ নিচিনাকে বাকি যি কেটা বাহু আছে চাৰিটা বাহু গটিকেটা সমান কিন্তু সামান্তৰিকত বাহুবিলাক সমান নহয় আৰু বাকিবিলাক ধৰ্ম একে গতিকে সামান্তৰিকৰ আৰু ৰম্বাসৰ মিল আছে কেৱল কি পাৰ্থক্য আছে ইয়াৰ সকলোবোৰ বাহু সমান নহয় কিন্তু ৰম্বাসৰ কি সকলোবোৰ বাহু সমান গতিকে আমি এটো প্ৰমাণ কৰিম কি ৰম্বাসৰ সকলোবিলাক বাহু সমান এটো প্ৰমাণ কৰিলে আমি সামান্তৰিকটো কি হৈ যাব ৰম্বাস হৈ যাব ঠিক আছে চোৱা এতিয়া প্ৰথমতে মই চিত্ৰটো আঁকি লৈ আছো মই হাতেৰে আঁকি আছো তোমালোকে কম্পাসৰে বনাবা অলপ তেৰা হ'ব পাৰে ঠিক আছে গতিকে এটো আমি কি বনাম এটা সামান্তৰিক আৰু সামান্তৰিকটো কি হ'ব ৰম্বাস হ'ব গতিকে আমি ৰম্বাস বনাব পাৰিম বা সামান্তৰিক বনাই দিব পাৰিম কোনো প্ৰবলেম নাই দিলে হল ঠিক আছে এটো হল ও কেন্দ্রযুক্ত এটো হল ও কেন্দ্র আর সমান্তরিকটো হল এটো এ বি সি ডি আর যত যত টাচ কৰিছে এটো হ'ব পি এটো কিউ এটো আর এটো এস রম্বাস বা সমান্তরিকটো অলপ কি হয় তেৰা হয় অলপ ঠিক আছে গতিকে এটো হল কি সমান্তরিক থকা এটা বৃত্ত এতিয়া আমি ইয়াৰ পৰিচয়টো আমি লিখি লব লাগিব চোৱা কি কৈছে যে চিত্ৰত ও কেন্দ্ৰীয় বৃত্তক এ বি সি ডি সমান্তৰিকে এটো সমান্তৰিকে পি কিউ আর আৰু এস বিন্দুত স্পৰ্শ কৰিছে ঠিক আছে তাৰ মানে এই সমান্তৰিকটোৱে পি কিউ আর আৰু এস বিন্দুত স্পৰ্শ কৰিছে মানে টাচ কৰিছে এই প্ৰমাণ কৰিব লাগে যে प्रमाण কৰিব লাগে যে কি प्रमाण কৰিব লাগে এ বি সি ডি সমান্তৰিকটো এটা ৰম্বাস ঠিক আছে এটা হল কি प्रमाण প্রথমতে চোৱা যেহেতু এ বি সি ডি এটা সমান্তৰিক যেহেতু এ বি সি ডি এটা সমান্তৰিক এতেকে আমি কি জানো সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান গতিকে কি হ'ব এ বি ইকুৱেল টু সি ডি আৰু বি সি ইকুৱেল টু এডি তেতিয়া হলে আমি এটো ব্ৰেকেটত কি লিখিব পাৰিম সমান্তৰিকৰ বিপৰীত বাহু বিপৰীত বাহু নাও এতিয়া চোৱা আমি কি কৰিম ইয়াৰ আগৰ যেটো অংক আছিল বা কোশ্চেন নম্বৰ 8 আছিল
ইয়াত কি হৈছিল আমাৰ এইটো আৰু কোৱেশ্চন নম্বৰ 8 ৰ লগত প্ৰায় মিলা আছে প্ৰথমখিনি ডাইৰেক্ট একদম সেম টু সেম সোৱা যদি a b c d এইবিলাক বহিবিন্দু হয় বহিবিন্দু হলে আমি কি জানো বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ পৰা দৈৰ্ঘ্য কি সমান আছিল যেহেতু বৃত্ত এটাৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বোৰৰ দৈৰ্ঘ্য সমান ঠিক আছে যেহেতু সমান গতিকে কি হ'ব এতেকে সকলোবিলাক বাহু সমান হ'ব এটো নিচিনাকে যে AP = AS হ'ব AP = AS AP = AS আৰু BP = BQ BP = BQ তাৰ পিছত DR বা RD DR = DS RC = কি হ'ব CQ আৰু এইবিলাক গটেকেটা আমি নাম্বাৰ ওয়াইজ ভাগ কৰি লম চোৱা এইটো তোমালোকে এটা পাৰিলে এটা নাম্বাৰ দিব পাৰা এইটো কি হ'ব 2 নাম্বাৰ 3 নাম্বাৰ 4 নাম্বাৰ 5 নাম্বাৰ এতিয়া আমি প্লাস কৰি দিম এই দুটাই চাৰিটাই প্লাস কৰিম 2 plus 3 plus 4 plus 5 এতেকে AP plus BP plus DR plus RC equal to ইফালে প্লাস কৰিম AS plus BQ AS plus BQ plus DS plus CQ plus কৰি দিলে কি হ'ব AP plus BP এই দুটা প্লাস কৰিলে কি হ'ব আৰু এই দুটা প্লাস কৰিলে কি হ'ব এই দুটা প্লাস কৰিলে হ'ব আমাৰ কি সোৱা AB হ'ব এটা আগতে পাইছাই তোমালোকে 8 নম্বৰ কোৱেশ্চনটো যদি তোমালোকে ভালকে জানিছা বা পঢ়িছা তেনে হলে এটো তোমালোকে পাৰিবাই তেনে কি হ'ব AB plus DR RC তেনে হলে CD equal to এটো লগত কোনটো হবে এইটো হবে এটো প্লাস কৰিব লাগিব AS plus DS মানে AS আছে কমন সেই কাৰণে এই দুটা প্লাস কৰিম গতিকে AD প্লাস এটো লগত এটো হবই তেনে হলে মানে কি কমন থাকাবিলাক প্লাস কৰি দিবা হৈ যাব যদি মনত না থাকে কমন থাকাবিলাক প্লাস তে BQ আৰু CQ মানে BC ঠিক আছে এতিয়া সোৱা যদি এইখিনি হোৱাৰ পিছত এতিয়া আমাৰ লাগে কি এই দুটা প্লাস কৰিলে এই দুটাৰ সমান হয় কিন্তু আমি কি জানো যে AB = CD জানো গতিকে AB ৰ ঠাইত আমি কি লিখিব পাৰিম AB লিখিব পাৰিম আৰু CD ৰ জায়গাটো কি লিখিব পাৰিম AB লিখিব পাৰিম ইয়াত AD আছে আমি ইয়াতো AD লিখিব পাৰিম from 1 ঠিক আছে এটা সোৱা এই দুটা প্লাস হৈছে মানে কি এই দুটা আমি ডাইৰেক্ট প্লাস কৰিব পাৰিম যে AB plus AB তাৰ মানে twice AB equal to twice AD 2 গুছি যাব থাকিব কি AB equal to AD এতিয়া সোৱা AB equal to যদি AD হয় তেনে হলে আমি একেদৰে আমি কি কৰিব পাৰিম সোৱা আমাৰ কি হৈছে AB equal to AD তাহলে AB equal to AD তেনে হলে AD equal to BC DC হ'ব CD equal to BC হ'ব মানে এনেকৈ আমি প্ৰমাণ কৰিব পাৰিম তাৰমানে একেদৰে AB equal to BC BC equal to CD আমি এনেকৈ কি কৰিব পাৰিম প্ৰমাণ কৰিব পাৰিম ইয়াৰ পৰা আমি কি লিখিব পাৰিম
so AB equal to BC equal to CD equal to AD মানে চাৰিটা বাহু সমান এতেকে ABCD সমান্তৰিকটো এটা কি কব পাৰিম ৰম্বাস এটো আমাৰ কি হল প্ৰমাণ কৰা হৈ গল ঠিক আছে এইখিনি যদি ইয়াৰ ভিতৰত কিবা কনফিউজন আছে তোমালোকৰ কমেন্ট বক্সত জনাবা মই ৰিপিট ভিডিও এটা বনাই দিম যাতে তোমালোকে ভালকে বুজি পোৱা ঠিক আছে চোৱাৰ একবাৰ ঠিক আছে থ্যাংক ইউ